অৰণ্যত আপুনি যদিহে জুমি চায় তেতিয়া এনেধৰণে সৌন্দৰ্যবোৰ আঁৰত ক'ৰবাত অকলে নিজানত ৰৈ থকা দেখা পাব। মাথো আপোনাৰ চোৱাৰ হেঁপাহ আপোনাৰ মনত থাকিব লাগিব। অৰণ্যৰ নীৰৱতা ভংগ নকৰি আপুনি যদিহে চেষ্টা কৰে সেই সৌন্দৰ্য দেখা পাব। ইহঁতৰ কাজিয়া লগা যেন লাগিছে। এতিয়া কাজিয়া কিয় লাগিছে এইটোৱে বুজি পোৱা নাই। আৰে ইয়াৰ দেখিছনে কাজিয়া কৰি আছে। তত আমাৰ দাঁতে উঠে লগাৰ দৰে সিহঁতৰ মাজতো মাজে মাজে উদঘৰো কাজিয়া লাগে। কিন্তু মোৰ মনে নকয় যে সিহঁতৰ মাজত ভাল পোৱা নাই। মোৰ মনে কয় সিহঁতৰ অগাধ ভাল পোৱা আছে। গুৱাহাটীৰ গাতে লাগি থকা গড়ভঙা অভয়াৰণ্য প্ৰকৃতাৰ্থত জ্ঞান পিপাসুসকলৰ বাবে এটি উৎকৃষ্ট আৰু বৃহৎ আকাৰৰ পুথিভঁৰাল। আপুনি গৈ মাথো গছ লতিকা, পশু পক্ষী নাইবা চৰাই চিৰিকটি জনা নজনা অলেখ প্ৰাণী চাব লাগে আৰু বুজিবলৈ যত্ন কৰিব লাগে। যদিহে আপুনি পখিলাৰ সভা চাব খোজে এবাৰ ওলাওক মোৰ সৈতে গড়ভঙা অভয়াৰণ্যৰ মাজলৈ। প্ৰকৃতিয়ে আজিও তেওঁলোকক সুৰক্ষিত কৰি ৰাখিছে। একাংশ মানুহৰ নষ্ট কামৰ পৰা তেওঁলোকক কেনেধৰণে প্ৰকৃতিয়ে বচাই ৰাখিছে, আবুৰত ৰাখিছে সেয়া আপুনি নিজ চকুৰে দেখা পাব। পখিলাৰ সমজুৱা নাচোন কেতিয়াবা উপভোগ কৰিছে জানো? নাই যদি আপুনি মোৰ সৈতে ওলাব আপোনাৰ চিনাকি কথা বন্ধু মনোজ কুমাৰ ডেকাৰ সৈতে, আৰু মই আপোনাক লৈ যাম, সেইবোৰ দেখুৱাম আৰু থলুৱা এসাঁজ খুৱাম। লাহে লাহে আগবাঢ়িব লাগিব কিয়নো খুব চেঞ্চিটিভ হয় সিহঁত। সেইটো আপোনালোকে দেখিছে দূৰত সিহঁতৰ এখন সভা বহিছে। মই লাহে লাহে জুম কৰিছোঁ। এয়া দেখিছেনে সিহঁতৰ সভা বহিছে আৰু কমচে কম আপোনাৰ ইয়াতে 150ৰ পৰা 200 পখিলাই কথা পাতি আছে। 150ৰ পৰা 200 পখিলা চাওক। আপুনি এবাৰ লক্ষ্য কৰক কিমান বেছি আপোনাৰ মৰম লগা। গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী গড়ভঙা অভয়াৰণ্যৰ মাজত এয়া। আৰু মোৰ কেনেবাকৈ আজি কিয় জানো ভগৱানে টানি আনিলে এই জেগাখিনিলৈ। মই আহিলোঁ আৰু মই এই আটাইবোৰ আপোনাৰ বাবে লৈ আহিছোঁ। চাওকচোন এবাৰ চাওক লাহে লাহে। মোৰ আকৌ পখিলা বুলি ক'লে মনত পৰে হিৰুদালৈ। হিৰুদাৰ সেই সুগন্ধি পখিলাবোৰ যদিহে আপুনি চাব বিচাৰে তেতিয়াহ'লে এবাৰ নিঃসন্দেহে ওলাব লাগিব। নিজৰ ব্যস্ততাৰ মাজতেই কিছু সময় উলিয়াই মোৰ সৈতে। ইমান পখিলা, আৰে বাবা, আচৰিত কথা দেই। আয়ো চা, অ' গড, অ' ভগৱান। আপোনাক মোৰ আচলতে পখিলা দেখুৱাৰ হেঁপাহ আছিলে আৰু আপুনি এটাও কথা নকৈ
গণ্ডগোল নকৰি মনে মনে পখিলাবোৰ চাওক। আপুনি বোধ কৰো চাই আছে ন? ময়ো চাই আছোঁ। আমি একেলগে সুগন্ধি পখিলাবোৰ চাই আছোঁ। যদি কাণ পাতে তেতিয়াহ'লে দেখিব অৰণ্যৰ নীৰৱতাৰ এক ভাষা আছে। নৈ শব্দৰ কবি আমাৰ মৰমৰ নীলমণি ফুকন ছাৰে মোক কৈছিলে, উতনুৱা ডেকাবোৰেও যেতিয়া দুপৰীয়া হাবিত সোমায়, তেতিয়া সিহঁতক হাবিৰ নীৰৱতাই হেঁচা মাৰি ধৰে। সিহঁতে চিঞৰিব নোৱাৰে। শব্দৰ অৰ্থ আছে আৰু সেইবাবেই অসমীয়া সমাজত ৰাতি দবা নুকুবাই ঢেঁকী নিদিয়ে, অসমীয়া নাৰীয়ে ৰাতি কাপোৰ নুধুৱে। আকৌ কওঁ, সময় পালে ওলাব, সময় অকণমান উলিয়াব। এই সময়খিনিয়ে আপোনাক জীয়াই থাকিবলৈ, সততাৰে আগবাঢ়িবলৈ উৎসাহ দিব। সময় প্ৰায় শেষ হৈ আহিছে আৰু শেষৰ ফালে মই আপোনাক পুনৰ সেই সেউজীয়াৰ মাজলৈ লৈ যাম। সুগন্ধি পখিলাই আমাক বহু দিলে আৰু সেই সুগন্ধি পখিলাক সাৱটি ৰাখিছে সেউজীয়াই। সেই সেউজীয়াই আমাৰ মনবোৰকো সেউজীয়া কৰি তোলক, নে কি কয়? সামৰিছোঁ মই। আকৌ আহিম আপোনাৰ ওচৰলৈ, আপোনাৰ চিনাকি কথা বন্ধু মনোজ কুমাৰ ডেকাই আকৌ আন এটি ভিডিঅ' লৈ। মই ইউটিউবত এইটো আপলোড কৰিম আৰু যদিহে আপুনি বিচাৰে, আপোনাৰ মনে কয় ছাবস্ক্ৰাইব কৰিব। তাৰ কাৰণে আপুনি টকা পইচা একো দিব নালাগে।